নিউজিলেণ্ডৰ আপেল, অষ্ট্ৰেলিয়াৰ কমলা ক'ৰ পৰা আনিছা আমাৰ ৰাইজক অলপ জনাই দিবা তুমি। যিসকলে চাই আছে তেওঁলোকে ডেফিনেটলি সাবস্ক্ৰাইব কৰি যাব। নতুন চেনেল খুলিছে যাতে এনেকুৱাবিলাক দেখুৱাব পাৰে, যাতে আমাৰ ল'ৰাখিনি উলিয়াই আনিব পাৰে। আচল কথা এয়া। আমি চবে সকলোৱে জানো যে পৰাজয় মানি লোৱাটো জীৱন নহয়। একচুৱেলি জীৱন মানে সদায় যুঁজি থাকিব লাগিব। পৰাজয় যদি মানি লওঁ তেন্তে সফলতাৰ শিখৰত কেতিয়াও আমি আহিব নোৱাৰো। আচ্ছা, তাৰে উদ্দেশ্য। নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি শিৱসাগৰ মাছমজিয়াত আহিলোঁ। অসমীয়া এজন যুৱকে ভাল ফল মূলৰ দোকান দি কেনেদৰে আৰম্ভ কৰিছে, তো আমি তেওঁলোকৰ দুআষাৰমান পাতিবলৈ চেষ্টা কৰিম। বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বিশ্বজিৎ কেনেকুৱা, ভালে আছা? ভাল দিয়া। তোমাৰ ভালে আছে? ভাল। বাকী ব্যৱসায় কেনেকুৱা চলি আছে তোমাৰ? ব্যৱসায় খুব ধুনীয়া চলি আছে। ঠিকে চলি আছে ন? বাকী এতিয়া আমাৰ ৰাইজক জনোৱা যে তুমি ব্যৱসায়টো মানে কেনেদৰে আৰম্ভ কৰিছিলা, অলপ ৰাইজক অলপ জনাই দিয়া। প্ৰথম কথা, মই এখন হোলচেল দোকানৰ একাউণ্টছৰ কাম কৰিছিলোঁ, ফল মূলৰে হোলচেল। একাউণ্টছৰ কাম কৰি থাকোঁতে নিজাববীয়াকৈ কিবা এটা কৰাৰ হেঁপাহ আছিল। আচ্ছা। তাৰ কাৰণে কিনো কৰিম, আৰু সৰুৰ পৰা কিবা নহয় কিবা এটা নিজস্ব কিবা লাগে। সেইকাৰণে কিনো কৰিম বুলি এই ফল মূলৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। আচ্ছা। মই যিটো ব্যৱসায় কৰিলেও পতককে দিগদাৰ হয়, সেইকাৰণে যিটোৰ প্ৰতি বোলো আইডিয়া আছে সেইটোকে আৰম্ভ কৰিছিলোঁ। আচ্ছা, বাকী পঢ়া শুনা এতিয়া? মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। আচ্ছা, বাকী ঘৰত এতিয়া কেনেকে দৰে ফেমিলি তোমালোকৰ আছে? অলপ মোৰ মা আছে, দাদা তিনিজন, বৌ তিনিগৰাকী, আৰু বা আছিলে বিয়া। আচ্ছা। বাকী এতিয়া তোমালোকৰ এই ব্যৱসায় প্ৰতিষ্ঠানখনৰ লগত অকল তুমিয়ে জড়িত হৈ আছা নে আৰু তোমাৰ লগত ষ্টাফ? মোৰ ষ্টাফ এজন আছে। আচ্ছা, ষ্টাফজন থাকে মাজে মাজে। তো বিশ্বজিৎ, তোমালোকৰ দোকানখনত অলপ ইউনিক টাইপৰ অলপ বস্তু কিছুমান দেখিছোঁ। এয়া তোমাৰ দেখিছোঁ, পৰাজয় মানি লোৱাটো জীৱন নহয়, যুঁজি থকাৰ নামেই হ'ল জীৱন, জীৱন জিন্দাবাদ। তুমি কেনেদৰে মানে মনৰ কেনেকুৱা মানে তোমাৰ থিংকিং কেনেকুৱা আহিলে মানে এইবিলাক তোমাৰ অলপ দেখুওৱা, দোকানখন সুন্দৰ কৰি তোলা? প্ৰথম কথা, আমি জীৱন যুদ্ধ সকলোৱে যুঁজি আছো, আৰু যি যুঁজি হাৰ নামানে সি এদিন সফলতাৰ শিখৰত নিশ্চয় উঠিব পাৰে। তো তাৰেই মনোভাৱ। বিশেষকে আমি চবে সকলোৱে জানো যে পৰাজয় মানি লোৱাটো জীৱন নহয়। একচুৱেলি জীৱন মানে সদায় যুঁজি থাকিব লাগিব। পৰাজয় যদি মানি লওঁ তেন্তে সফলতাৰ শিখৰত কেতিয়াও আমি আহিব নোৱাৰো। আচ্ছা, তাৰে উদ্দেশ্য। সেইকাৰণে লিখিছো জীৱন জিন্দাবাদ। বাকী এতিয়া তোমালোকৰ ইয়াৰ যিবিলাক ফল মূল আছে, ফল মূল তোমালোকে এতিয়া যদি কোনোবা যদি দূৰ দূৰণি ঠাইত যদি তোমালোকৰ ব্যৱসায় বিচাৰে মানে ফল মূল, তো কেনেদৰে তোমালোকৰ লগত যোগাযোগ কৰিব পাৰিব অলপ ৰাইজক জনাই দিবা। বৰ্তমানলৈকে মই শিৱসাগৰ মাছমজিয়াত আপোনাৰ ধৰক এফালে ৰংঘৰ চাৰিআলি, দৰিকাপাৰ, চেৰেকাপাৰ, ইমানখিনিলৈকে মোৰ হোম ডেলিভাৰী দিওঁ। মানে মানুহে ধৰক আপোনাৰ মোৰ ফোন নাম্বাৰ দিয়া আছে, ফোন কৰে, ফোনত অৰ্ডাৰ লওঁ, আৰু সেইমতে মোৰ ষ্টাফে ফল মূল দি আহে ঘৰত। আচ্ছা। তো ৰাইজসকল দেখিছে, অকল ফল মূল আপোনালোকে ইয়াত আহিও পাব পাৰে। তো হোম ডেলিভাৰীও কৰিব বিচাৰে এওঁ বিশ্বজিতে। তো মোৰ নাম্বাৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত, এওঁ বিশ্বজিতৰ নাম্বাৰটো। তো আপোনালোকে যোগাযোগ কৰি ঘৰৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব। কেনেধৰণৰ তোমালোকৰ ইয়াত ফল মূল এতিয়া পোৱা যাব অলপ দেখাই দিম আমাৰ ৰাইজক। মই দেখাইছো আপোনাক। এইটো তোমাৰ নিউজিলেণ্ডৰ আপেল আছে, গ্ৰীণ আপেল আছে, অষ্ট্ৰেলিয়াৰ কমলা, এইটো টেঞ্জাৰাইন বুলিও কয় বেলেগ নামত। আচ্ছা। তাৰপিছত তোমাৰ এইটো সাউথ আফ্ৰিকাৰ নাচপতি, মাল্টা আছে, এভোকাডো আছে, ড্ৰেগন ফ্ৰুট আছে, তাৰপিছত আৰু আমাৰ অৰুণাচল আৰু নাগপুৰৰ কমলা আছে। বৰ্তমান এইখিনি ৰাখিছো। আৰু মাজে মাজে চাইনাৰ পৰা আঙুৰ আহে, গ্ৰীণ গ্ৰোভা বুলি নামত, গ্ৰীণ গ্ৰোভাৰ চাইনাৰ আঙুৰ আহে। সেইটো এতিয়া বৰ্তমান ষ্টকত তেনেকে আজি নাই, কালি অৰ্ডাৰ দিয়া হ'ল, কালি বহি আহিব। নিউজিলেণ্ডৰ আপেল, অষ্ট্ৰেলিয়াৰ কমলা ক'ৰ পৰা আনিছা আমাৰ ৰাইজক অলপ জনাই দিবা তুমি। শিলিগুৰিত এখন ফল মূলৰ ডাঙৰ হোলচেল মাৰ্কেট আছে। বাহিৰৰ পৰা ইম্পৰ্ট বস্তুবিলাক ইয়াত আহে, আৰু আমি তাৰ পৰাই অৰ্ডাৰ দি আনো। আচ্ছা। তো ৰাইজসকল দেখিছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব অষ্ট্ৰেলিয়াৰ কমলা আৰু নিউজিলেণ্ডৰ আপেল। প্ৰাঞ্জল দাও, জনপ্ৰিয় ইউটিউবাৰ। দাদা নমস্কাৰ, ভালে আছে? ভালে। আজি ক'ৰবাত গৈছিলে? নাই, মইতো ইয়াতে অফিচ। তো এতিয়া অফিচৰ পৰা যাওঁতে বিশ্বৰ পৰা লৈ যাওঁ আপেল। আপেল 3 কেজি লৈছো, আৰু কমলা পিকনিক এটা আছে সেইকাৰণে। বাকী খবৰ ভালে আছে? চলি আছে। বাকী মই নতুনকে এটা চেনেল খুলিছো, আৰু ৰাইজক অলপ কৈ দিব। যিসকলে চাই আছে তেওঁলোকে ডেফিনেটলি সাবস্ক্ৰাইব কৰি যাব। নতুন চেনেল খুলিছে যাতে এনেকুৱাবিলাক দেখুৱাব পাৰে, যাতে আমাৰ ল'ৰাখিনি উলিয়াই আনিব পাৰে। আচল কথা এয়া। ধন্যবাদ। তো বন্ধুসকল, ভিডিঅ'টো ইমানটোতে সামৰিছো। যদি ভিডিঅ'টো ভাল পায় এনে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু বিশ্বজিতৰ চেনেল এটা আছে ফেচবুকত। মোৰ একচুৱেলি পেজে হয়, সুগন্ধি ফল ভাণ্ডাৰ বিশ্বজিত বুলি এখন পেজ আছে। তো আপোনালোকৰ চাব পাৰিব, ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। ইয়াক ফ'ল' কৰিব, লাইক কৰিব ভিডিঅ'বিলাক।
তো ভিডিওটো আজি ইমানটোতে সামৰিছো যদি নেক্সট ভিডিও আপোনালোকে যদি লাগে তেনেহলে লাইক এণ্ড সাবস্ক্ৰাইব কৰি থাকিব তো আজি ভিডিওটো ইমানটোতে সামৰিছো ধন্যবাদ জয় অসম বিশ্বজিৎ আমাৰ এদিকে এড্ৰেছটো কৈ দিব আমাৰ ৰাইজক মোৰ এডিডৰ স্কাইশিপ হোটেলৰ বিপৰীতে এখন প্ৰাথমিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে নিচে সমীপতে মোৰ দোকানখন আছে